হাই গাইজ, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি বৰগুল গাঁও আহি আছোঁ। ইয়াত ভাগৱত পাঠ হৈ আছে। কি হয় আপোনালোকক দেখাম বাৰু। Hey guys, what's up? আৰু আজি আপোনালোকে চাই মোক প্ৰথমবাৰ দেখি আছে এইটো চেনেলত। আৰু এইটো চেনেল হ'ল মোৰ পেহীৰ চেনেল। প্ৰথমবাৰ দেখি আছে চাগে, মাজতেও দেখি থাকিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি আছোঁ বৰাক ভেলীৰ বৰগুল গাঁৱৰ, মানে বৰগুল গাঁৱৰ এখন মাজত এখন গাঁও আছে ঘিলাইজান নামকৈ, সেই গাঁওখনত আছোঁ। আৰু ইয়াত অখণ্ড ভাগৱত পাঠ হৈ আছে। আৰু আপোনালোকক দেখাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, এণ্ডলৈকে চাই থাকিব। আৰু কি হয় কি নাই আপোনালোকক দেখাম, চাই থাকিব। আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ, আপোনালোকক মই বস্তু এটা দেখাবলৈ আহিছোঁ, এয়া চাওক। আৰু গাইজ, আপোনালোকক মই বস্তু এটা দেখাবলৈ আহিছোঁ, এয়া চাওক। মোৰ আইতাৰ কিতাপ এখন, আইতাই মানে বনাইছে, দিহা নামৰ কিতাপ। এইজনী আইতা, নমস্কাৰ। কিবা এটা ক'ব নেকি? নমস্কাৰ। মই গাভৰু কালৰ পৰাই দিহা নামৰ কিতাপ ভাল পাওঁ, দিহানাম গাই ভাল পাওঁ কাৰণে এতিয়াও 60 বছৰ বয়সলৈকে মই দিহানামেই গাই থাকোঁ। সেইটো কাৰণে মই দিহানামৰ কিতাপখন উলিয়ালোঁ। ৰাইজ চবেই দেখিব, শ্বেয়াৰ কৰিব। আৰু গাইজ, এয়া চাওক, ইয়াত নাম লেখা আছে চখিলা হাজৰিকা। আৰু যাক যাক কিতাপখন ল'বৰ মন আছে, এইটো চেনেলত আহি পেলাই কমেণ্ট কৰক আৰু কণ্টেক্ট কৰিব, আপোনালোকে কিতাপখন পাই যাব। ধন্যবাদ। সেই গাইজ, এতিয়া আমি গৈ আছোঁ পেণ্ডেললৈ। আৰু আপোনালোকে চাই মোৰ বেকগ্ৰাউণ্ড মিউজিক ভালকৈ শুনা পোৱা নাই, কাৰণ ইয়াত মাইক বজি আছে। আৰু মাইক বজিৰ কাৰণে আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক ভালকৈ শুনা পোৱা নাই। আৰু আপোনালোকক মই পেণ্ডেলটো দেখাইছোঁ, মানে কি বনাইছে পেণ্ডেল, চাই লওক। ব'লক এতিয়া যাওঁ ভিতৰলৈ। মই মানে আমাৰ ঘৰৰ পৰা বনাই আছোঁ ভিডিঅ'। আৰু আপোনালোকে এবাৰ ভালকৈ চাই লওক পেণ্ডেলটো। আৰু গাইজ, এতিয়া আমি গৈ আছোঁ সেৱা কৰিবলৈ, ভিতৰত গৈ আছোঁ। আৰু গাইজ, এতিয়া মই গৈ আছোঁ আপোনালোকক য'ত ভাত দি আছে, ইয়াত দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে চাই লওক। Hey guys, আজি ব্লগটো এইখিনিতে এণ্ড কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন ভিডিঅ' নতুন জেগাত। টিলা টাটা, বাই বাই। আৰু